ব্লগ কৰি দেখুৱাই আছো এই ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব এই দৰ্শকসকল এতিয়া মই আপোনালোকে এইফালে চাওক এয়া জিকা এইফালে কচু এয়া দেখিছে আপোনালোকে মেম জলকীয়া এইফালে তামোল গলে থকা পৰি আছে চাওক বন্ধু বান্ধৱীসকল এইটো শিলিখা গছ চাওক এইফালে কলগছ এইফালে এটা পুখুৰী আছে এতিয়া চাওক এটা পুখুৰীত গছ পৰি আছে বন্ধুসকল চাওক ইয়াৰ পানী বহুত দ আছে ইয়াৰ ওপৰেদি পাৰ হৈ বহুত ধুনীয়া লাগে বলক এতিয়া আমি ইয়াৰ ওপৰেদি পাৰ হওঁ বন্ধুসকল মইতো পানী নপৰাকৈ ইয়াৰ পৰা পাৰ হৈ আহিলোঁ বন্ধুসকল চাওক এয়া মই ৰোৱা জিকা গছ এয়া মোৰ খেতি বন্ধুসকল লাগিছে এয়া চাওক জিকাও লাগিছে এয়া চাওক কিমান ডাঙৰ ডাঙৰ জিকা লাগিছে বন্ধুসকল আৰু জিকাবোৰ কাটি কাটি লৈ গ'ল আৰু এইফালে খেতি আছে বলক আপোনালোকক এইটো চাওক তগৰ ফুল এতিয়ালৈকে ফুল লগা নাই নফলা জলকীয়া সৰু জলকীয়া ইয়াত লাগিছেও চাওক এয়া বন্ধুসকল এইবোৰ জলকীয়া বহুত জ্বলা খাই মজা লাগে বন্ধুসকল মইতো সদায় এটা এটা খাওঁ বন্ধুসকল এনেই কৈছোঁ মই এয়া জলকীয়া নাখাওঁ ইয়াৰ বহুত জ্বলা এয়া খোৱাৰ পিছত আৰু মই ভাত খাব নোৱাৰোঁ বন্ধুসকল এয়া হৈছে মালভোগ কলগছ চাওক এয়া ফুল গছ এতিয়া চাওক এইজোপা নয়নতৰা ফুল গছ আপোনালোকে যদি এই ফুলটোৰ নাম জানে মোক কমেণ্ট কৰি জনাব এই ফুলটোৰ নাম কি হয় এজনী চাওক বা চাওক এইফালে এখন বাগান আছে এয়াও এইফালে জিকা গছ চাওক এয়া বডি খেতি কৰিছে আপোনালোকে এই বন্ধুসকল এয়া মোৰ খেতি হয় এনেকুৱা হৈছে বন্ধুসকল এজোপা কি গছ আপোনালোকে ক'ব পাৰিবনে ভালকৈ চাওক এবাৰ কি গছ বন্ধুসকল এজোপা হৈছে জেতুকা গছ সেয়া চাওক এজোপা নেমু গছ নেমু লাগিছে বন্ধুসকল এয়া বন্ধুসকল এতিয়া গৰমত নেমু কাটি খাই বা চৰবত বনাই খাই বহুত ভাল লাগে বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ৰঙালাও গছ এইখন হৈছে আমাৰ চোতাল এখন দোকান আছে চাওক ছাগলী মই নিমপাত খোৱাই দিছোঁ এয়া নিমপাত খাই আছে ছাগলীকেইটা হাই বুলি কৈ দিয়ে হাই এইটো চাওক হাই বুলি কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কৈছে আৰু ভিডিঅ'টো লাইক কৰি দিব কৈছে চাওক মই এটা এনেকুৱা পৰিৱেশত আছোঁ এতিয়া এই জেগাখনত থাকি খুবেই ভাল লাগে চাওক কিমান ডাঙৰ ডাঙৰ কলগছ পৰি আছে নাও বনাই চলাবলৈ মজা হ'বই বন্ধুসকল চাওক এখন ট্ৰেক্টৰ গৈছে ইমান হালা কৰে বন্ধুসকল ট্ৰেক্টৰ ঘূৰে আজিকালি
বন্ধুসকল কি ক'ম আৰু দেখাবলগীয়াও নাই আৰু আমাৰ ঘৰৰ এইটো চাইডে এখন বহুত ডাঙৰ জিকাবাৰী আছে। ক'ৰবাত চাই আছে কমেণ্ট কৰি জনাব। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা ঘণ্টিবোৰটো অলপ ক্লিক কৰি ল'ব। আজিৰ কাৰণে ইমানেই। অন্য এটি নতুন ভিডিঅ' লৈ সোনকালে আহিছোঁ। আজিৰ কাৰণে বাই বাই বন্ধু বান্ধৱীসকল।